এয়া চাওক ৰুমটো আৰু ইয়াৰ কাৰণে মই পে' কৰিছোঁ 800 যদি 3জন আহিলোঁ হয় বা 4জন তেতিয়াহ'লে কম পৰি গ'ল হয় 250মানকৈ চাগে 900 বা 1000 লৈ ল'লে হয় মই অকলে কাৰণে কাৰণ ইয়াত গিজাৰ চিজাৰ আছে চাফ চুথুৰা বাথৰুম আছে নন AC ৰুম হয় কিন্তু ফেনটো চলোৱাই নাই আৰু বাহিৰৰ চাৰাউণ্ডিংখিনি মোৰ আগৰ ভিডিঅ'বোৰত দেখিছে চাগে আৰু দেখুৱাই দিম এইটো হ'ল ৰামকোট এৰিয়া ৰাম মন্দিৰৰ আগৰ ভিডিঅ'ত দেখিছে ৰাম মন্দিৰৰ একেবাৰে 150-200 মিটাৰৰ পিছফালে আছে আৰু ইয়াৰ পৰা কোনো বেটাৰী ৰিক্সা চিক্সা লোৱাৰ দৰকাৰ নাই ইয়াৰ পৰা হনুমানগুৰি আৰু নচলেও ইয়াত বেটাৰী ৰিক্সা ইয়াৰ পৰা হনুমানগুৰি কনক ভৱন দশৰথ মহল এই গোটেইবিলাক খোজকাঢ়িয়ে আৰু ৰমাবাৰ ৰাম মন্দিৰ য'ত ফ্ৰীকৈ মুক্ত খানা দিয়ে ফ্ৰী খানা খুৱায় খুব ভাল খানা এই গোটেইখিনি একদম খোজকাঢ়াৰ ৰাস্তা পেডেল আৰু ইয়াত নচলেও মানে আছে বেন আছে মানে হনুমানগুৰি অকণমান আগফালৰ পৰাহে চলে হনুমানগুৰি এই গোটেইবিলাক খোজকাঢ়াৰ ৰাস্তা এই গোটেইখিনি একদম বিৰাট ধুনীয়া ধুনীয়া মন্দিৰ গতিকে আপোনালোকে ট্ৰাই কৰিব পাৰে ৰেলৱে ষ্টেচনৰ পৰা 1.5 কিলোমিটাৰ মানেই হয় বেটাৰী ৰিক্সাবোৰে লৈ আহে তেতিয়া বেছি ভাড়াও নলয় হোটেল লৈ ল'লে এই হোটেলটোৰ নাম নকওঁ বাৰু মানে পাব্লিকলি নকওঁ খুব নতুন হোটেল খুব চাফ চুথৰা বাহিৰৰ ঠাইখিনি একদম গাঁৱৰ নিচিনা ভিউ আপোনালোকে দেখিব আগৰ ভিডিঅ'টো দেখা পাইছে থেংক ইউ ফৰ ৱাচিং সস্তা হোটেল বুলি ক'লোঁ আৰু সেই 2000-4000 নহয় আৰু খুব ভাল পৰিৱেশ সীতাৰাম 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 Sitaram.